हेलो गाइस আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি এতিয়া ৰেডি হৈ মানে এই ৰাস্তাত ৰখি আছোঁ। আজি মানে এটা ধুনীয়া জেগালৈ যাম, মানে জেগাটো মানে চাব যাম আৰু আগতে যোৱা নাছিলোঁ যে সেইটো কাৰণে এইবাৰ প্ৰথমবাৰ যাম। তাত আমি কি কি কৰোঁ কি কি নকৰোঁ সকলোবোৰ দেখাব চেষ্টা কৰিম। মই যাম আৰু লগতে এয়া বা নেহাবা যাব। নেহাবা মই আৰু আমাৰ মিষ্টাৰ আমি তিনিজনে যাম মানে পিছলৈকে চাই থাকিব, আমি কি কি দেখাব পাৰোঁ দেখাই যাম ন। এয়া আমি গৈ আৰু মানে কেম্পৰ ভিতৰত সোমালোঁ আৰু মানে আমি মানে মিছামাৰীলৈ গৈ আছোঁ। মিছামাৰীত মানে তাতে ধুনীয়া এখন কিবা খুলিছে বুলি কৈছে বোলে, বহুতৰ মুখৰ পৰা মানে মই শুনি আছোঁ, সেইকাৰণে ভাবিলোঁ যাওঁ বুলি। তাৰপিছত এয়া মিছামাৰী কেম্পৰ ভিতৰৰ হয় দেই, এইবোৰ কিছুমান মানে ক্লিপ মানে ৰাখি থৈ দিছোঁ আৰু এইটো ৰাস্তাবিলাক চাওক নাই, ইমান চাফ চিকুণ কৰি ৰাখে নহয়, বহুত ভাল লাগে মানে আহি ইয়াতে। আৰু কোৱাৰ্টাৰবিলাকো বহুত ধুনীয়া ধুনীয়া মানে চাফ চিকুণ কৰি ৰাখি, ইয়াতে সোমালে মানে কোনো বেলেগতে অহা যেন লাগে। আৰু আমি যোনটো জেগালৈ আহিম বুলি কৈছিলোঁ যে সেই ঠাইখনলৈ আমি আহি পালোঁ এতিয়া। এয়া বা আৰু মই মানে খোজকাঢ়ি গৈ আছোঁ এতিয়া। আৰু জেগাখন যে বহুত ক্লিন দেই, বহুত ধুনীয়া হয়। আহি আকৌ দেখিলোঁ ইয়াতে মানে দোকান এখন মানে বহুত ধুনীয়া ধুনীয়া মানে ডেক'ৰেশ্যনৰ বস্তু আছিলে। আমি মানে বাহিৰৰ পৰা দেখি মানে ভিতৰত সোমাও লাগিলে, সোমালোঁ আৰু এইফালে চাওক না ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ আছে। এইফালে চাওক না সৰু সৰু জাকৈ খালৈ, মানে দেখিলেই মানে ল'ব মন যায়। কিন্তু ইয়াত আকৌ আপোনাৰ প্ৰাইচবিলাক অকণ বেছি, আৰ্মি কেম্পৰ ভিতৰত যে সেইটো কাৰণে প্ৰাইচবোৰ বেছি। আৰু কাণফুলিবোৰ চাওক ন, বহুত ধুনীয়া ধুনীয়া কাণফুলিবোৰ আছিলে। পিছত মানে প্ৰাইচবোৰ বেছি হোৱাৰ কাৰণে মানে নল'লোঁ আৰু আমি এনেই চালোঁ। তাৰ পৰা ওলাই আহিলোঁ, ওলাই আহি অকণ আগলৈ আহিলোঁ। এইফালে আহি আকৌ দেখিলোঁ যে মানে চববিলাক বহুত ধুনীয়া ধুনীয়া, মানে এইফালে আপোনাৰ এইপিনে চেলনো আছে, আকৌ আপোনাৰ ফাষ্টফুডৰ দোকানবিলাকো বহুত ধুনীয়া ধুনীয়া আছে। আকৌ কাপোৰ চাপোৰো পায় ইয়াতে, ঘৰৰ কাৰণে ডেক'ৰেশ্যনৰ বস্তুও ধুনীয়া ধুনীয়া আছে। আকৌ এইফালে চাওক না আছাম চিল্ক শাড়ী, আমি চাইছিলোঁ বাৰু, কালেকশ্যনবিলাক বহুত ধুনীয়া ধুনীয়া আছিলে। কিন্তু মানে ইয়াৰ ভিতৰত মানে দামবোৰ অকণ মানে বেছি হয়, সেইবাবে নল'লোঁ আৰু। ভাবিলোঁ যে পূজাটো আহি আছে, পূজাটো বাৰু শ্বপিং কৰা হ'ব, সেইকাৰণে এতিয়া এনেই লৈ লাভ নাই বুলি ভাবিলোঁ, সেইকাৰণে তাত নল'লোঁ। ভাবিলোঁ জুচকে অৰ্ডাৰ দিওঁ বুলি, পিছত আমি এইফালে জুচৰ অৰ্ডাৰ দিলোঁ। আমি বা মই আৰু এইখানে আমি তিনিজনৰ কাৰণে অৰ্ডাৰ দিলোঁ। পিছত জুচটো আহিব মানে অকণ টাইম লাগেতো, সেইটো কাৰণে আমি এনেই ইফাল সিফাল কৰি ফুৰিছোঁ। আকৌ ইফালে আকৌ ফটো ছেশ্যন দেই। আকৌ এইফালে দেখিলোঁ ফুচকা ইমান ধুনীয়া টেষ্টি টেষ্টি বনাই আছিলে যে, সেইবাবে মানে ফুচকাও খালোঁ, বাও খালে ময়ো খালোঁ, দুজনে মিলি মানে ফুচকা খালোঁ। ফুচকা খাই উঠাৰ পিছত আকৌ মানে চাট খাব মন গ'ল, মানে চাট বহুত বৰ মানে ধুনীয়াকৈ বনাই আছিল দেখি, মানে ভাবিলোঁ এটা লৈ লওঁ নেকি, তিনিজনে মানে খাই লওঁ বুলি ভাবিলোঁ, সেইকাৰণে চাটো ল'লোঁ। আকৌ এইফালে দেখিলোঁ যে মানে চিকেনটোকে মানে পিচ পিচ কৰি সৰু সৰুকৈ কাটি আছিলে। পিছত ভাবিলোঁ এইটোনো নাম কি হয়, পিছত ইয়াত সুধিলোঁ যে, সুধোঁতে ক'লে যে চিকেন শৰ্মা বোলে। মই আগতেতো নামটো তেনেকৈ শুনা নাই ন, ইমান ভালকৈ মানে নাজানো নামটো কি কয়। পিছত ভাবিলোঁ এইটোকো এবাৰ টেষ্ট কৰি চাওঁ নেকি। আৰু চাওকচোন ইয়াতে দাদাজনে ইমান স্পীডত কাটি আছিলে নহয়, মানে মোৰ চাই ইমান ভাল লাগিলে, মোৰ ওচৰত গৈ চাই আছিলোঁ। আকৌ দেখাটো মানে এনেকুৱা লাগিছে মানে খাবৰ কাৰণে টেষ্টি হ'ব বুলি, সেইকাৰণে আকৌ অৰ্ডাৰ দিয়ে দিলোঁ। এইটোকো টেষ্ট কৰি চাওঁ কেনেকুৱানো হয় বুলি। এইফালে আকৌ বা আৰু মই আকৌ মেনুখন মানে চোৱাত লাগি আছোঁ। ভাবিছোঁ যে কিনো মানে নতুন নতুন কিবা আহিছে নেকি, সেইকাৰণে মানে চাই আছিলোঁ নামবোৰ। নেক্সট টাইম আহিলে আকৌ খাম ন, সেইকাৰণে মানে আকৌ চায়ে আছিলোঁ আমি এতিয়াতে।
এইফালে আকৌ আমাৰ অৰ্ডাৰ দিয়াটো মানে হৈ গ'ল, সেইটো কাৰণে আকৌ বাই মানে আকৌ লৈ আহিলে। সেইকাৰণে ভাবিলোঁ টেষ্ট কৰি চাওঁ কেনেকুৱানো হৈছে। খাবৰ কাৰণে কিন্তু টেষ্ট আছিলে দেই, মানে অকণ মানে ইউনিক লাগিছে আৰু বস্তুটো, মানে খাই কিন্তু ভালেই লাগিলে। আগতে খোৱা নাছিলোঁ ন, এইটো ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰিছোঁ, মানে সেই হিচাপত মানে ভালেই লাগিছে খাই। পিছে তাত খোৱা বোৱা হৈ গ'ল বাৰু। পিছত ভাবিলোঁ আকৌ অকণমান আগলৈ যাওঁ, কিনো আছে চাই লওঁ বুলি। আকৌ সন্ধিয়াও হৈছে ন, সেইকাৰণে বা আৰু মই মানে কৈ আছিলোঁ আৰু খোজকাঢ়ি আছিলোঁ, ভাল লাগিছে ইয়াত, মানে তাত গৈ কিনে সঁচাকৈ বহুত ভাল লাগিছে। সেইকাৰণে মানে বা আৰু মই সেইটোকে ডিছকাছ কৰি আছিলোঁ। আকৌ ভাবিলোঁ ইয়াতে ৰেষ্টুৰেণ্টত সোমাওঁ, কিবা এটা মানে খাই যাওঁ ভালকৈ। আকৌ ৰাতি আকৌ ঘৰত গৈ আকৌ ভাত তাত বনাব মানে হেৰি লাগে যে, ক'ৰবাৰ পৰা গ'লে মানে ভাগৰো লাগে যে, সেইকাৰণে ভাবিলোঁ কিবা এটা ইয়াতে অৰ্ডাৰ দি দিওঁ আৰু খাই লওঁ বুলি। আৰু চাওক না, ৰেষ্টুৰেণ্টখন কিন্তু বহুত ধুনীয়া আছিলে, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয়, মানে ভাল লাগি গৈছে, মানে দেখাটো বহুত ধুনীয়া লাগিছে। আৰু কিছুমান ডেক'ৰেশ্যনৰ বস্তুবিলাক ইমান ধুনীয়াকৈ ৰাখিছে, সেইবোৰো চাই মানে ভাল লাগিলে। আমি এটাকৈ চাই আছিলোঁ। আমি বস্তুবোৰ মানে খোৱা বস্তুবোৰ অৰ্ডাৰ দি আহি ভাবিলোঁ বা আৰু মানে অকণমান বাহিৰত গৈ কিনে অকণমান ফটো উঠি লওঁ। ক'ৰবালৈ গ'লে আকৌ ফটো নুঠিলে আকৌ ভাল নালাগে নহয়, সেইকাৰণে আকৌ বা আৰু মই মানে ইয়াতে ফটো ছেশ্যন চলি আছিলে মানে আমাৰ দুজনৰ। এবাৰ মই বাক মাৰি দিওঁ, বা এবাৰ মোক মাৰি দিয়ে, তেনেকৈ আমাৰ ফটো চটো উঠা হৈ গ'ল। আৰু এয়া আমাৰ অৰ্ডাৰটো আহি পালেহি। অৰ্ডাৰটো আমি চিকেন ড্ৰাই ফ্ৰাই দিলোঁ, মানে এইটো কিবা এটা খোৱাৰ আগতে মানে খাই লওঁ বুলি, এইটো আগতীয়াকৈ মানে হেৰি কৰি দিলোঁ, অৰ্ডাৰটো দি দিলোঁ আৰু চিকেন ড্ৰাই ফ্ৰাই। এইফালে আকৌ নান দিলোঁ, নানৰ লগতে আকৌ বাটাৰ চিকেন দিলোঁ। ভাবিলোঁ আজি এনেকৈয়ে খাই যাওঁ বুলি। আকৌ এইফালে চাওক না, গণেশ ভগৱানৰ মূৰ্তিটো যে ইমান ধুনীয়াকৈ বনাই থৈ দিছে নহয়, মোৰ মানে দেখিয়ে ভাল লাগিলে, সেইটো কাৰণে মানে ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ। আৰু এইফালে আমাৰ খোৱা লোৱা হৈ গ'ল। খোৱা লোৱা হৈ অকণ টাইম মানে বাহিৰত বহি আছোঁ, আৰু আমি দুজনী কিবা কিনি কথা পাতি আছিলোঁ, বা আৰু মই। আজি পিছে ইয়ালৈ আহি কিন্তু বহুত ভাল লাগিলে, মানে কেতিয়াবা বাৰু ওলাইও যাব লাগে ন, তেতিয়া মানে মনবিলাক অকণ ভাল লাগে। বা মই আমি তিনিজনী মিলি আহিছিলোঁ, মানে আহিও ভাল লাগিলে, আৰু জেগাখিনিও বহুত ধুনীয়া হয়, সেইকাৰণে মানে আমাৰ ভালো লাগিলে। আৰু খোৱা লোৱাবিলাকো কিন্তু বহুত ধুনীয়া ইয়াতে, আমি খোৱা লোৱাবিলাকো খালোঁ ন, মানে ভালেই পালোঁ ইয়াতে। আপোনালোকৰ যদি মন যায় কেতিয়াবা আহিব পাৰে, ইয়াতে আহি চাব এবাৰ। জেগাটো কিন্তু বহুত ধুনীয়া, মিছামাৰী কেম্পৰ ভিতৰতে আছে। আহিব খুজিলে আপোনালোকেও আহিব পাৰিব, এবাৰ আহি চাই যাব। এয়া আমি ঘৰলৈ বুলি ওলাই দিলোঁ, আৰু দেৰিও হৈছে যে, সেইকাৰণে সোনকালে ওলালোঁ। আকৌ আহি ৰাস্তাতে আকৌ মানে এয়া মাটিৰ যে মানে হেৰি টেকেলিবিলাক বনাই আছিলে, চাকিবিলাক বনাই আছিলে, আমি ইয়াতে মানে ৰখিলোঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ যে টেকেলি এটা ল'ম বুলি, আজি ফাইনেলি লৈ ল'লোঁ টেকেলি। এইফালে আমাৰ দাম দৰ কৰা হৈ গ'ল। আকৌ আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম। আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবোৰ কৰি দিব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।